हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে डेका क्रिएशन मुम्बाइर चिकित्सालयत जीवনৰ যুঁজ ক্লান্ত হৈ পৰা নাই কিশোৰ গুৰুবাণী আউৰাই দিন পাৰ কৰিছে মৰমৰ অভিনেতাজনে মুম্বাইৰ প্ৰিন্সালী চিকিৎসালয়ত কেনেদৰে দিন অতিবাহিত কৰিছে কিশোৰে সময়ে কেতিয়া কাৰ লগত খেলা কৰি যায় গমে নাপায় সৌদিনালৈকে বিভিন্ন মিউজিক ভিডিঅ' ধাৰাবাহিকত অভিনয় কৰি থকা অভিনেতা কিশোৰ দাক বৰ্তমান দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত মাত্ৰ 28 বছৰ বয়সতে জটিল ৰোগত আক্ৰান্তৰ কিশোৰ দাসক সহায়ৰ হাত আগবঢ়াইছে বিভিন্নজনে জীৱনৰ জটিল ক্ষণৰ দৃঢ়তাৰে মুখামুখি হৈ ন উদ্যম আৰু ইচ্ছা শক্তিৰ প্ৰবলতাৰে মুখত গুৰুবাণী উচ্চাৰণ কৰি মুম্বাইৰ চিকিৎসালয়ত সময় কটাইছে অসমৰ মৰমৰ অভিনেতা কিশোৰ দাসে বৰ্তমান মুম্বাইৰ প্ৰিন্সালী চিকিৎসালয়ত চিকিৎসাধীন অভিনেতাজন আপোনালোকে বাৰু জানেনে মুম্বাইৰ প্ৰিন্সালী চিকিৎসালয়ত কেনেদৰে দিন অতিবাহিত কৰিছে কিশোৰে পুৱাতে গা ধুই মুখত গুৰুবাণী উচ্চাৰিত কৰি প্ৰত্যেকটো পুৱা নতুন আশাৰে আৰম্ভণি কৰে কিশোৰে এতিয়া সকলোৰে এটাই কামনা এই যুদ্ধত অতি শীঘ্ৰে জয়ী হৈ কিশোৰে পুনৰ ন উদ্যমৰে অসমৰ সাংস্কৃতিক জগতখনক উপহাৰ দিব ন সৃষ্টি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।